ঠিক তেনেকৈ এটা বিখ্যাত গীত এদিন ভূপেন হাজৰিকা বকনিবেলাত কিবা এটা কৰিবলৈ গৈছে লগত গৈছিল আমাৰ নৱ বৰুৱা ছাৰৰ ছোৱালী উপলা বৰুৱা নৱকান্ত বৰুৱা ছাৰ ভূপেন হাজৰিকা এটা গীত এটা দিলে যদি আপোনাক গীতটো দিলোঁ কিন্তু গীতটো দি মোৰ ছোৱালীজনী উলিয়াই দিয়া যেন লাগিল তাৰপিছত ক'লে বৰুৱা চিন্তা নকৰিব আপোনাৰ ছোৱালী মই দূৰৈকৈ পুখুৰী খান্দি পানী আনিবলৈ নিদিওঁ সেইটো এখন নিয়ৰে ফুট এপাহ ফুলিল এপাহ ফুলিল নিদিলোঁ সেই গীতটো এটা কাহিনী আছে গধূলি হ'ল এজাক চৰাই এক শব্দ কৰি গুচি গ'ল সেই তেতিয়া ঘৰত আহি সেই গীতটো লিখিছে নিয়ৰে ফুল এপাহ ফুলিল এপাহ ফুলিল সেই ক'বলৈ নহয় 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 এইটো আইনুজনী হৈ থাকক আইনুৱে লিখিছে যে গাঁতটো বজাৰ পিছত আইনু ওলাই যায় সকলোৱে কয় আইনু তোমাৰ গান শুনো তোমাৰ গান শুনি লয় তোমাৰ গান শুনিলোঁ সঁচাকৈ সেইটো আইনুৰ গান আৰু তেতিয়াৰ পৰা বহু ল'ৰা ছোৱালীয়ে আইনুৰ নাম দিবলৈ ধৰিলে মই জানো মই নাহোঁ মই জানো কোনো নাহে মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ এই কথাটোকে কিমান বাৰ যে ক'লোঁ কিমান ভাৱেৰে ক'লোঁ মই জানো মই নাহোঁ মই জানো কোনো নাহে ৰেডিঅ'ৰ সেই সোণালী সময়ত বিশেষকৈ গুৱাহাটী ৰেডিঅ'ৰ সেই সময় আপুনি বহু গুণী অসমৰ সমাজ জীৱনৰ সংগীত শিল্পী বিশিষ্ট গায়ক সাহিত্যিকক আপুনি লগ পাইছে আচলতে কাকনো লগ পোৱা নাই সকলোকে লগ মোটামুটি আপুনি সকলোকে লগ পালে অকণমান আমি সেই ৰেডিঅ'ৰ আমেজলৈ সেই সোণালী অতীতলৈ যাব খুজিছোঁ আপোনাৰ মুখেৰে অলপ যদি শুনো কি শুনিব খুজিছা মানে ধৰক আপুনি খগেন মহন্তকো পাইছে যে সেই ব্যক্তিসকলৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বোধকৰো মৃত্যুঞ্জয় বাজিছিল নে ৰেডিঅ'ত মৃত্যুঞ্জয়টো বহুদিন আগতে প্ৰকাশ পাইছে ৭৯ চনতেই মানে জ্ঞানপীঠ পুৰস্কাৰ পাইছিলে হয় হয় গতিকে মৃত্যুঞ্জয় তেতিয়া বা অসমৰ বহু উপন্যাস আনকি এনেকুৱালৈকে আমি জানো ৰেডিঅ'ৰ দ্বাৰাই বহু লেখকে বহু উপন্যাসিকে বা সাহিত্যিকে উপন্যাস ৰচনা কৰিছে না এতিয়া ৰেডিঅ'ত উপন্যাস পাঠ কৰাটো এটা মানে নাটকীয়ভাৱে হৈছিলে হয় হয় প্ৰথমতে এনেকুৱা ১৯৬২ চনৰ চিন ভাৰ যুদ্ধ হৈছিলে হয় আৰু তাৰ পিছতেই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰামধেনুৰ চাকৰিটো গ'ল এই কথাষাৰে তেতিয়া আমাৰ কেন্দ্ৰীয় সঞ্চালক গোপাল দাসৰ মনত আঘাত দিলে আৰু প্ৰিন্সি কুমাৰ বৰুৱাৰ মনত বৰ আঘাত দিলে হয় হয় তেতিয়া প্ৰিন্সি কুমাৰ বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ হয় অধ্যাপক তেতিয়া তেওঁলোকে যে এই মানুহজনক কাৰণে আমি কিবা এটা কৰিব লাগিব এই বুলি ভাবি গোপাল দাসে বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ ঘৰলৈ গৈছিল কিবা কাৰণে ঘৰ নাপালেগৈ হয় হয় নাপায় এই কৰ্মহীন মানুহজনৰ কাৰণে কিবা এটা কৰিবলৈ তেতিয়া দুয়োজনে লগ লাগি ক'লে যে আপুনি ৰেডিঅ'ৰ কাৰণে উপন্যাস এখন লিখক হয় সেই উপন্যাসখন হ'ল শতগুণী সেইখন আমি পঢ়িছোঁ পাছত উপন্যাস হিচাপে প্ৰকাশো পাইছোঁ সেইখন প্ৰথম ৰেডিঅ'ত পাঠ কৰা হৈছে পাঠ কৰিছিলে ফণী তালুকদাৰে সেইখন প্ৰথম প্ৰকাশ পালে তাৰপিছত সেই গোপাল দাসে সেইখনৰ হিন্দী অনুবাদটো এটা প্ৰচাৰ কৰিছিলে প্ৰকাশ কৰিছিলে তাৰপিছত এটা এতিয়াৰ দৰে যেনেকৈ উপন্যাস পাঠ এটা নিয়মীয়া তেতিয়া নিয়ম অনুষ্ঠান নাছিল তাৰপিছত নৱকান্ত বৰুৱা ছাৰে মণিদীপ উপন্যাস লিখিছিলে ককা দেউতাৰ হাৰ কিবা সাহিত্য একাডেমী পুৰস্কাৰ পালে সেইখন যিকোনো কাৰণে মণিদ্বীপ বন্ধ হৈ গ'ল সেইখন পঢ়ি থাকিল তেতিয়া অৰুণদা আৰু মহেন্দ্ৰ বৰঠাকুৰে অৰুণদা মানে আপুনি ডক্টৰ অৰুণ শৰ্মাৰ কথা অৰুণ শৰ্মা ডক্টৰ নহয় দেই অৰুণ শৰ্মা মহেন্দ্ৰ বৰঠাকুৰে তাৰমানে মহেন্দ্ৰ বৰঠাকুৰ তেতিয়া ৰেডিঅ'তে চাকৰি কৰিছে হয় মই তেতিয়ালৈকে ৰেডিঅ'ত সোমোৱা নাই তেখেতসকলক ক'লে নৱ বৰুৱা ছাৰক ক'লে যে আপুনি এইখন আমাৰ ৰেডিঅ'ৰ কাৰণে লিখক আৰু ৰেডিঅ'ত প্ৰচাৰৰ কাৰণে অকণমান সালসলনি কৰিলে আৰু সেইখন পিছত সেইখন প্ৰায় ১৩টা খণ্ডত প্ৰচাৰ হৈছিলে ককা দেউতাৰ হাৰ আৰু ১৯৭৩ চনত নে ৭৪ চনত ফ্ৰেন্স বুক এজেঞ্চি প্ৰকাশ কৰিছিলে শেষত সাহিত্য একাডেমী পুৰস্কাৰ পালে হয় হয় পিছত আৰু দুখন উপন্যাস হৈছে তেতিয়া মই ৰেডিঅ'ত যোগ দিয়া নাই মই তেতিয়া স্কুলীয়া ছাত্ৰ কলেজীয়া ছাত্ৰ এখন হ'ল উল্কাৰ পোহৰ আৰু সেইখন হ'ল কুমুদ গোস্বামীৰ হয় হয় উল্কাৰ পোহৰ আৰু এখন অৰুণ গোস্বামীৰ ধলফাট কিতাপখন মই দেখা নাই আজিলৈকে এনেকৈ আৰু তাৰপিছত আমাৰ সোণালী জয়ন্তী সময়ৰ পৰা যতদূৰ মনত পৰে হয়তো ভুলো হ'ব পাৰে উপন্যাস পাঠ এটা নিয়মীয়া অনুষ্ঠানত পৰিণত কৰা হ'ল আৰু সূৰুযমুখী স্বপ্নেৰে আৰম্ভ হ'ল সৈয়দ আব্দুল মালিক ছাৰৰ আৰু মই যেতিয়া এটা উচ্চতৰ পদলৈ গ'লোঁ মানে সহকাৰী কেন্দ্ৰ সঞ্চালক হোৱাৰ পিছত তেতিয়া কিছু সিদ্ধান্ত নিজে ল'ব পৰা হ'লোঁ বা উপদেশ দিব পৰা হ'লোঁ কিছু উপন্যাস মই হেৰি কৰিলোঁ
মানে বিভিন্ন সময়ত মই প্ৰচাৰ কৰিলোঁ। যেনে কেইখনৰ নাম কওকচোন। তেনেকৈ 2009 চনত ফেৰেঙাটাও প্ৰচাৰ কৰিলোঁ। মেদিনী চৌধুৰী বিষ্ণুৰাভা জীৱন ভিত্তিক জন্ম শতবাৰ্ষিকী। তাৰপিছত আৰু এখন মই ঠিক অৱসৰ গ্ৰহণ কৰা কেইবছৰমান আগতে অম্বিকাগিৰি আছিল জীৱন ভিত্তিক উপন্যাস এখন তেখেতৰ কন্যাই লিখিছিলে, সেইখন প্ৰচাৰ কৰিলোঁ। এনেদৰে কৰি থাকোঁতে ইতিমধ্যে আমাৰ 2014 চনত বেজবৰুৱাৰ 150 বছৰীয়া জয়ন্তী আহিল। হয় হয়। এই 150 বছৰীয়া জয়ন্তীৰ সময়ত তেতিয়া ইতিমধ্যে সন্তোষ কুমাৰ কৰ্মকাৰে এখন উপন্যাস লিখি প্ৰকাশ কৰিছিলে ঠাকুৰবাই কন্যা বুলি। খুব বহুল পঠিত। এতিয়া সেইখন মই বেজবৰুৱাৰ 150 বছৰ জয়ন্তী উপলক্ষে পাঠ কৰাৰ সিদ্ধান্ত ল'লোঁ। লৈ মই কৰ্মকাৰক ঠিকনা সংগ্ৰহ শিৱসাগৰ মাতি আনিলোঁ। মাতি তেখেতৰ এটা সাক্ষাৎকাৰ ল'লোঁ। সেইটো আমাৰ নিয়ম, এটা সাক্ষাৎকাৰ এটা লোৱা হয় এখন। সাক্ষাৎকাৰ লওঁতে তেখেতক ক'লোঁ যে আপুনি ইমানতে শেষ কৰিলে আৰু কিবা লিখিছে? তেতিয়া ক'লে যে মই 2015 চনলৈকে বেজবৰুৱাৰ জীৱনটো লিখিলোঁ, সেইখনো আমাক দিয়ক। তেতিয়া ক'লে আপোনাক আমি আমনি দিম। তেওঁ ক'লে যে মই এখন আলোচনী দিম বুলি ক'লোঁ। মই আপোনাৰ আলোচনী দিয়ক, আপোনাৰ আলোচনীটো আমি বেছি মানুহ দিম। সেইখন দিলে। আৰু তেতিয়া মই এটা অনুৰোধ কৰিলোঁ যে আপুনি সেইখন কি আছিল নাম? সেইখনৰ অমৰাপনাৰ দেশ নাই, অমৰাপনা তেতিয়ালৈকে হোৱা নাই। তেতিয়া একো নামকৰণ কৰা হোৱা নাই, মানে সেই একে নামতে চলিল। তেতিয়া মই ক'লোঁ যে আপুনি আৰু এটা কাম কৰক, আপুনি 1915 চনলৈকে শেষ কৰে, আপুনি গোটেই বেজবৰুৱাৰ জীৱনটো সমাপ্ত কৰক, শেষ কৰি দিয়ক। তেখেতে মোৰ কথাটো মানিলে। মানি মই ঠিক অৱসৰ গ্ৰহণ কৰাৰ আগে আগে তেখেতে সেই খণ্ডটো দিলে আৰু মোলৈ এখন চিঠি লিখিলে। লগতে ক'লে যে আপোনাৰ অনুৰোধটো মোৰ কাৰণে এটা প্ৰেৰণাদায়ক হৈ উঠিছিল। আৰু লিখি বৰ সুখ পালোঁ, বৰ তৃপ্তি পালোঁ বেজবৰুৱাৰ জীৱনটো শেষ কৰি। আৰু তাৰপিছত সেইখনক কি এই 3টা খণ্ড মিলাই মোৰ আপোনাৰ দেশ বুলি উপন্যাসখন প্ৰচাৰ কৰা হয়। গতিকে তেনেকৈ সেইটো সাহিত্যৰ কথা। আৰু আকাশবাণীত নিয়মীয়াকৈ সাহিত্য অনুষ্ঠান আছে এটা, প্ৰত্যেক বুধবাৰে তাত গল্প, কবিতা, ৰস ৰচনা, সাহিত্য সম্পৰ্কীয় সাক্ষাৎকাৰ এইবোৰ হয়। গতিকে সেইটো আকাশবাণী গুৱাহাটী স্থাপন হোৱাৰ পিছৰ পৰা চলি আছে। আৰু বহু গল্প, কবিতা আকাশবাণীৰ অনুপম সৃষ্টি। তাৰ ভিতৰত মোৰ এটা গল্প মনত পৰে, মাছ আৰু মানুহ বুলি। কাৰ আছিল? সেইটো মহিম বৰাৰ বিশিষ্ট গল্পকাৰ। সেইটো অতি সুন্দৰ গল্প। আৰু সেই গল্পটো আকাশবাণীত কাৰণে প্ৰথম লিখা হৈছিল, আকাশবাণীত প্ৰচাৰ হৈ আছিল। ভাৰতৰ বিভিন্ন আকাশবাণী কেন্দ্ৰই প্ৰচাৰ কৰিছে। তাৰপিছত সেই এটা গল্প, মোৰ যিখন আকাশবাণীৰ অসমত আকাশবাণীৰ ইতিহাস, মই তাত মই সেই গল্পটো দিছোঁ। আৰু বহু উল্লেখযোগ্য অতি সুন্দৰ সুন্দৰ কবিতা আকাশবাণী যোগে প্ৰচাৰ হৈছে। তেনেকৈ মই এটা কবিতা মনত পৰিছে, সোণজিৰা মাহী নাৰী, কেশৱ মহন্তৰ বিখ্যাত কবিতা সোণজিৰা মাহী। তাৰপিছত আমাৰ বীৰেণ ভট্টৰ যিটো বহু পঠিত, বহু সমাদৃত কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, সকলো মুখে মুখে সেইটো আকাশবাণীতে প্ৰথম প্ৰচাৰ হৈছে। এই কথাটো সূৰ্যদা আজিহে গম পালোঁ। এই কথাটো মানে আমি হাইস্কুলীয়া জীৱন বা তাৰ আগৰ পৰা আমি খুব পঢ়িছোঁ বা এই কবিতাটো আবৃত্তি কৰোঁ। 2টা কবিতা আমাক খুব চুইছিলে, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি আৰু এটা কবিতা আছিলে। গতিকে এই কবিতাটো যে আকাশবাণীৰ সৃষ্টি, এইটো মই আজিহে প্ৰথম গম পালোঁ। আকাশীত প্ৰকাশ হৈছিলে। আকাশী আমাৰ আকাশবাণীৰ এখন মুখপত্ৰ আছিলে। আচ্ছা, তাত প্ৰকাশ হৈছিলে। আৰু এটা কবিতা মানুহৰ মাজত মানুহে কিমান জানে মই নাজানো, মোৰ আইতা বুলি এটা হুমায়ুন বৰগোহাঞিৰ কবিতা এটা আছে। সেইটো কবিতা এনেকুৱা আৰম্ভণি, জীৱনত কোনোদিন মোৰ আইতা পঢ়াশালী দেখা নাই, শুনা নাই পৃথিৱীৰ বহুতো খবৰ, আমাৰ ঘৰৰ 2 মাইল দূৰত বৰদৈতৰ ঘাট, তাৰ দূৰে দূৰে বিষণ্ণ গভীৰ শ্যামলিমা, আইতাৰ বাবে পৃথিৱীৰ শেষ সীমা, তাৰ সিপাৰত যত সিজি বিস্ময় আছে সাগৰ নগৰ বন্দৰত, অগণন বিচিত্ৰ মানুহ অদ্ভুত আশ্চৰ্য কাৰিকৰী, আইতাৰ চেতনাত সিবোৰৰ ঠাই কোনো নাই, শাস্ত্ৰতো উল্লেখ ধাৰ নাই। চিনাকি পৃথিৱীখনি মোৰ আইতাই নিচেই ধান মানি, সীমা তাৰ এফালে মোমায়েক গাঁও, মোমায়েক ঘৰ আনফালে লুইতৰ ঘাট, কত কি যে ঘটনা বিৰাট ঘটে তাৰ মাজতেই। এনেধৰণৰ কবিতা এটা, সুন্দৰ কবিতা। এইটো কবিতা, এইটো আকাশবাণীয়ে প্ৰথম মানে প্ৰকাশ পাইছিলে। আকাশবাণী 2টা কথা আপোনাক সুধিবলগীয়া আছে। আকাশবাণীৰ লগত ভূপেন হাজৰিকাৰ সম্পৰ্ক আপুনি ওচৰৰ পৰা পাইছে? যিমান ওচৰ বুলি হয় সিমান ওচৰ। তেতিয়া ভূপেন হাজৰিকা আমি চুব নোৱাৰা মানুহ, আকাশবাণী। ভূপেন হাজৰিকাৰটো 1948 চনত যেতিয়া আকাশবাণী মানে অসমলৈ আহিল, তেতিয়া কলিকতাত অসমীয়া অনুষ্ঠান আছিল তাৰ আগতে। আৰু 1948 চনৰ 30 জুনলৈকে কলিকতাৰ পৰা অসমীয়া অনুষ্ঠান চলি থাকিল।
আৰু আকাশবাণী কলিকতাত যেতিয়া কাম কৰি আছিলে উবৈদুল লতিফ বৰুৱা তেওঁ আছিলে ট্ৰান্সমিশ্যন তেওঁ আছিলে ট্ৰান্সমিশ্যন এছিষ্টেণ্ট আৰু পুৰুষোত্তম আছিলে সংগীত বিভাগ মানে অসমীয়া অনুষ্ঠানৰ ষ্টাফ আৰ্টিষ্ট আৰু তেতিয়া তেখেতসকল দুয়োকে আকাশবাণী গুৱাহাটীত কেন্দ্ৰ স্থাপন কৰিবলৈ পঠিয়াই দিলে আৰু তেতিয়া উবৈদুল লতিফ বৰুৱাক এটা উচ্চতা পৰ্যায়ৰ প্ৰমোচন দিলে প্ৰগ্ৰেম এক্সিকিউটিভলৈ সেইটো তেখেতে ডিমাণ্ড কৰিছিলে মই যদি যাব লাগে এই বস্তু দিব লাগিব তেতিয়াহে মই অনুষ্ঠানটো গোটেই কেন্দ্ৰটো স্থাপন কৰাত মোৰ মাত আৰু হাত থাকিব কিন্তু চৰকাৰে শুনিলে অসম চৰকাৰে সহায় কৰিলে তে আহি তেতিয়াই তেখেতসকলৰ দুয়োকে সহায় কৰিবৰ কাৰণে তিনিজন সেই সময়ৰ বিশিষ্ট মানে আপোনাৰ অসমৰ বিশিষ্ট ডেকা সংগীতজ্ঞ লেখক গায়ক ইত্যাদি সেইসকল আছিলে বীৰেন্দ্ৰ কুমাৰ ফুকন ফণী তালুকদাৰ আৰু ভূপেন হাজৰিকা এই তিনিজনকে এডহক ট্ৰান্সমিশ্যন এছিষ্টেণ্ট কৰি গুৱাহাটীত নিযুক্তি দিছিলে আৰু তাৰ পাছৰখিনি মইতো ৬৬ চনত যোগ কৰিছোঁ এটা ২৮ বছৰ পিছতে বাকী মই বুৰঞ্জী জানো আৰু পুৰুষোত্তম দাসে প্ৰায় ১৯৮০ চনলৈকে তাত আকাশবাণী গুৱাহাটীৰ সংগীতৰ বিভাগৰ প্ৰযোজক হৈ আছিলে আৰু ভূপেন হাজৰিকাই এবছৰ চাকৰি কৰি তেখেতে আমেৰিকাত গৱেষণাৰ কাৰণে গুচি গ'লগৈ ফণী তালুকদাৰে ১৯৬৫-৬৭ চনলৈ আছিলে তেখেতেও শেষত আকাশবাণী এৰি আমাৰ আছাম ট্ৰিবিউন গোষ্ঠীত যোগদান কৰিলেগৈ আৰু সেই সময়তে মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ ৮৬ চনত তেতিয়া মই কেইজনমান আমাৰ প্ৰবাদ প্ৰতিম মানে অনাতাঁৰ প্ৰচাৰক যেনে আমাৰ অৰুণ দাক পাইছোঁ অৰুণ শৰ্মা তেখেত শিক্ষা বিভাগৰ প্ৰডিউচাৰ আছিলে প্ৰযোজক আছিলে আৰু এজন জানাই সকলোৱে যে বিশিষ্ট নাট্যকাৰ ঔপন্যাসিক তেখেতে সাহিত্য একাডেমী পুৰস্কাৰ পাইছে সংগীত নাটক একাডেমী পুৰস্কাৰ পাইছে আৰু সেই সময়ত আমাৰ কথিকা বিভাগৰ প্ৰযোজক নিৰ্মল দত্ত তেখেত যদিও সাহিত্যিক লেখক নহয় কিন্তু তেখেতৰ এটা বিশেষ এটা ক্ষমতা বা সুখ্যাতি আছিলে যে অসমৰ সেই সময়ত গুৱাহাটীত বা অসমৰ যিমানবোৰ লেখক সাহিত্যিক গল্পকাৰ আছে নিৰ্মলতাৰ কথা কোনেও নেপেলায় নিৰ্মলতাই কয় যে এই আপুনি মোক এটা গল্প দিবচোন দিবই আপুনি এই দুদিনৰ পৰা এইটো মোক লিখি দিয়ক আহিবই সেই হোমেন বৰগোহাঁঞিয়ে হওক মহেন্দ্ৰ বৰাই হওক যিয়ে নহওক সকলো ঠিক তেনেকৈ মই দুৰ্গেশ্বৰ বৰঠাকুৰক পাইছোঁ মহেন্দ্ৰ বৰঠাকুৰক পাইছোঁ নোকোৱাই ভাল আৰু নোকোৱাই ভাল এতিয়া নোকোৱাই ভালৰ কথা এনেকুৱা প্ৰত্যেক দেওবাৰে নোকোৱাই ভাল প্ৰচাৰ হ'ব লাগে তেতিয়া শনিবাৰে আৰু সৌভাগ্যক্ৰমে ময়ো দুই এটা নোকোৱাই ভালত অভিনয় কৰি পাইছোঁ দিন হওক বাৰু তাৰপিছত তেতিয়া শনিবাৰে আবেলি সময়ত আমাৰ দুৰ্গেশ্বৰ আমি প্ৰসাদ দা বুলি মাতিছিলোঁ প্ৰসাদ দা আহি কয় মহেন্দ্ৰ এটা লাগিছিল নহয় আপোনালোকে আধা ঘণ্টাৰ পিছত আহক ষ্টুডিঅ'লৈ এই বুলি কয় মহেন্দ্ৰ বৰঠাকুৰ আমাৰ নাটকৰ যিটো ষ্টুডিঅ' তালৈ যায় তাতে ষ্টুডিঅ'ৰ ফালে টেবুলত বহি স্ক্ৰিপ্টখন লিখি কাৰোবাক কৈ দিয়া এই মীৰা দাস আৰু দুৰ্গেশ্বৰ বৰঠাকুৰক আহিবলৈ কোৱাচোন আহে দুয়োটাই এবাৰ পঢ়ি ল'লে হৈ গ'ল ৰেকৰ্ডিং নোকোৱাই ভাল দেওবাৰে ওৱান টাইম ৰাইটিং একেবাৰতে লিখিছে একেবাৰতে অ'কে হৈছে গতিকে সেই দুৰ্গেশ্বৰ বৰঠাকুৰ এটা লিজেণ্ডাৰী ব্ৰডকাষ্টাৰ মই এটা কথা মোৰ মনত আছে এবাৰ দুৰ্গেশ্বৰ বৰঠাকুৰ তেতিয়া ৰেডিঅ'তে চাকৰি কৰি আছে বোধহয় গুৱাহাটী ক্লাবত এখন বিস্কুটৰ কথা কামৰূপ বেকাৰী বুলি এতিয়াও আছে বোধহয় প্ৰসাদ দাই তাতে বিস্কুট কিনিবলৈ গৈছে কিবা কিবি কথা কৈ আছে প্ৰসাদ দাই কথা ক'লেতো কৈয়ে থাকে আৰু ওচৰৰ মানুহ এটাই শুনি আছে এই ৰেডিঅ' ক'ত বাজিছে ৰেডিঅ' মাতটো গৈ দেখিছে দুৰ্গেশ্বৰ বৰঠাকুৰে কথা কৈ আছে ঠিক তেনেকৈ এটা বিখ্যাত গীত মই বাৰু ৰেডিঅ'ত চাকৰি যোগদান এইটো ৬৭ চনমানত হ'ব এদিন ভূপেন হাজৰিকা অকণি মেলত কিবা এটা কৰিবলৈ গৈছে লগত গৈছিল আমাৰ নৱ বৰুৱা ছাৰৰ ছোৱালী উপলা বৰুৱা ছাৰো গৈছিলে উপলা বৰুৱাই লিখিছে যে ভূপেন খুৰা বহি আছে অনুষ্ঠান হ'ল হৈ আহি নৱ বৰুৱা ছাৰে আৰু ভূপেন হাজৰিকাই কি কথা পাতিলে তেতিয়া নৱকান্ত বৰুৱা ছাৰে ভূপেন হাজৰিকাই এটা গীত এটা দিলে যে বৰুৱা হাজৰিকা আপোনাৰ গীতটো দিলোঁ কিন্তু গীতটো দি মোৰ ছোৱালীজনী উলিয়াই দিয়া যেন লাগিছে বিয়া দি উলিয়াই যেন লাগিছে তাৰপিছত ক'লে বৰুৱা চিন্তা নকৰিব আপোনাৰ ছোৱালী মই দূৰৈকৈ পুখুৰী খান্দি পানী আনিবলৈ নিদিওঁ সেইটো এখন নিয়ৰে ফুল এপাহ ফুলিল নিকিনো সেই গীতটো এটা কাহিনী আছে গীতটো লিখাৰ আগমুহূৰ্তত এদিন আমাৰ আইনু তাইৰ নাম আইনু ওপৰৰ পৰা আইনু
আইনুৱে কটনৰ প্ৰফেচৰ এতিয়া আইনুৱে খেলি আছিল তেতিয়া ফণী তালুকদাৰৰ ঘৰত সৰু ছোৱালী 6-7 বছৰীয়া বা তাতকৈ বেছি হ'ব পাৰে কমো হ'ব পাৰে তাই সৰু ছোৱালী চিঞৰি চিঞৰি তাতে খেলি আছে গধূলি হ'ল এজাক চৰাই কেক কেক শব্দ কৰি গুচি গ'ল তাৰপিছত দেউতাক আহিল দেউতাক ক'লে দেউতা আজি জানা মই দলিমাহীৰ ঘৰত খেলি আছিলোঁ দলিতাৰ ঘৰত খেলি আছিলোঁ মই নাচি নাচি খেলি থাকোঁতে সৰুণীয়া পাহাৰটোৱে নাচি আছিল এই বুলি ক'লে ছাৰৰ মনত বলচোন বল কি আছে কি কেনেকৈ নাচিছিল দেখুৱাগৈ গৈ চালে একে শব্দ কৰি চাৰ এটা উৰি গৈছে আন্ধাৰ হৈ আহিছে তেতিয়া আকৌ তাত মানে ইলেক্ট্ৰিচিটি নাছিলে সেই সময়ত সেই তেতিয়া ঘৰত আহি সেই গীতটো লিখিছে নিৰৰে ফুল এপাহ ফুলিল কেনি তাৰপিছত ভূপেন্দ্ৰ যেতিয়া গীতটো দিলে তেতিয়া ছাৰে ভণ্টিজনী বুলি লিখিছিল আইনু বুলি লিখি পেলাই ভণ্টিজনী লিখিছিল আইনু বুলি লিখি আৰু কাটি লৈ পেলাই ভণ্টিজনী বুলি লিখিলে ভূপেন্দ্ৰ নহয় এইটো আইনুজনী হৈ থাকক সেইটোৱে গীতটোত বেছি মৰ্যাদাহে দিছে আইনুজনী হৈ থাকক 67 চনত কোনোবা এদিন গধূলি মই তেতিয়া স্কুলীয়া ছাত্ৰ মই গুৱাহাটী ক্লাবৰ পৰা উভতি আহিছোঁ খোজকাঢ়ি খেলিব ঘূৰিলে ক'ৰবাৰ ৰেডিঅ'ত সেই গানটো শুনিছোঁ নিৰৰে ফুল এপাহ ফুলিল কেনি আৰু আইনুৱে লিখিছে যে গানটো বজাৰ পিছত আইনু ওলাই যায় সকলোৱে কয় আইনু তোমাৰ গান শুনিলোঁ আজি তোমাৰ গান শুনিলোঁ সঁচাকৈ সেইটো আইনুৰ গান আৰু তেতিয়াৰ পৰা বহু ল'ৰা ছোৱালীয়ে আইনুৰ নাম দিবলৈ ধৰিলে নিজৰ ছোৱালীৰ নাম আইনু সেয়া হ'ল মোৰ চাকৰি আগৰ কথা আৰু মই আহিয়েই গুৱাহাটী কেন্দ্ৰত খগেন দুৰ্গেশ্বৰ বৰঠাকুৰ মহেন্দ্ৰ বৰঠাকুৰ কৈছে খগেন দাক লগ পালোঁ খগেন মহন্তৰ সৈতে মই একেটা ৰুমতে বহোঁ খগেন দা মিউজিকৰ প্ৰডিউচাৰ লক্ষী বাইদেউ মিউজিকৰ প্ৰডিউচাৰ শাস্ত্ৰীয় সংগীতৰ আৰু মই প্ৰগ্ৰেম এক্সিকিউটিভ মিউজিক এডমিনিষ্ট্ৰেশ্যন চাব লাগে আৰু তাৰ অহাৰ লগে লগে মই বহুতো অনুষ্ঠানৰ লগত জড়িত হৈ পৰিলোঁ আৰু মই ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰতে নাটকৰ অডিশ্যন দি নাটকৰ শিল্পী হৈছিলোঁ আৰু বহু নাটকত অভিনয় কৰিছোঁ কিমান নাটক কি নাটকত অভিনয় কৰিছিলোঁ মনত নাই এতিয়া কাৰণ আমাক সাধাৰণতে আমি হ'লোঁ মানে ঘৰৰ শিল্পী আমাক পঢ়াব কোনো নোৱাৰিলে নহয় কোনো নোৱাৰিলেতো হয়েই বহুত চৰিত্ৰ থাকে নহয় এইখিনি কৰি দিয়কচোন এইটো গাই দিয়কচোন তেনেকৈ 2-এটা বছৰ ভাল চৰিত্ৰটো অভিনয় নকৰা নহয় গতিকে নাটক কৰিছোঁ আৰু তেতিয়া মই আশা ডিব্ৰুগড়ত থাকোঁতে মই লিখিবলৈ ল'লোঁ ইয়াতো লিখিবলৈ আহিলোঁ আৰু প্ৰথম মই এখন সংগীতাধ্যক্ষ কৰিছিলোঁ এই কৃষ্ণ জন্মাষ্টমী উপলক্ষে সংগীতাধ্যক্ষ এখন সেইখন খগেন ৰায়নে কোনোবা এজনে প্ৰদৰ্শন কৰিছিলে আৰু এটা মোৰ তেতিয়া এটা ধাৰণা হৈছিলে এই যে 1945 চনত যেতিয়া হিৰোশ্বিমা নাগাছাকি এটম বম পেলাইছিলে সেই দিনটোলৈ মই এখন আলেখ্য এখন লিখিছিলোঁ সেইখনো গুৱাহাটীৰ পৰা প্ৰচাৰ হৈছিলে নামটো এতিয়া মোৰ মনত নাই আৰু আপুনি আৰু এটা খুব ভাল কাম আকাশবাণীত কৰিছে এইটো আমি শুনিছোঁ যে মৃত্যুঞ্জয় উপন্যাসৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ মহদা গোসাঁই মহদানন্দ গোস্বামী এই তেতিয়াৰ পৰা অলপ ইফালে গ'লে মায়া অঞ্চলত দৈপৰা সত্ৰ তেখেতৰ এটা আপুনি সুদীৰ্ঘ সাক্ষাৎকাৰ গুৱাহাটীত কৰিছিলে এইটো এটা বহুত অকণমান পুৰণি কথা হয় মহদা গোসাঁই ঘৰ মায়াঙৰ দৈপৰাত মায়াং মোৰ মামাৰ ঘৰ হয় আৰু আমাৰ পিতাহঁতৰ মুখত প্ৰায় মই শুনিছিলোঁ মহদা গোসাঁইৰ কথা আৰু মহদা গোসাঁই ভায়েকৰ ডক্টৰ গোলোক চন্দ্ৰ গোসাঁই মোৰ শিক্ষাগুৰু বিশিষ্ট ভাষাবিদ গুৱাহাটী বিশ্ববিদ্যালয় আৰু গোলোক গোস্বামী চৰক আমাৰ ইয়াতে গদা গোসাঁই বুলি কৈছিলে গদা গোসাঁই এইবোৰ কথা মই আমাৰ ইয়াত স্বাধীনতা সংগ্ৰাম কেনেকৈ হৈছিলে মহদা গোসাঁই কি কৰিছে মোৰ পিতাৰ মুখৰ পৰা বহুত আমাৰ পিতাই স্বাধীনতা সংগ্ৰামী আছিলে সেই কথাবোৰ মনত পেলাই মই যে এইখিনি মানুহৰ মই এটা সাক্ষাৎকাৰ ল'ব লাগে ইতিমধ্যে মই মৃত্যুঞ্জয় পঢ়িছোঁ মই 1987 চনৰ ডিচেম্বৰ মাহত মই গধূলি মহদা গোসাঁই ঘৰ পালোগৈ আৰু তেখেতৰ সাক্ষাৎকাৰ লৈছোঁ প্ৰায় 1 ঘণ্টাৰ সাক্ষাৎকাৰ আৰু তাৰপিছত তেখেতৰ লগৰ যি আৰু 4জন নে 5জন জীয়াই আছিলে হ'ল মাণিক বৰা ভিবি বৰা ৰূপৰাম সুত এনেধৰণে বাকী 5জনৰ মই 2জনমানৰ নাম উপন্যাসখনত সেইমতে আছে ভিবিৰাম আছে মাণিক বৰা ৰূপৰাম সুত ৰূপৰামৰ নামটো ৰূপনাৰায়ণ বুলি আছে এইসকলৰ মই সাক্ষাৎকাৰলৈ প্ৰচাৰ কৰিছোঁ আৰু গুৱাহাটীলৈ আহি মোৰ এটা কথা ধাৰণা হৈছিলে যে এইসকল যিসকল গাঁৱত বাস কৰা স্বাধীনতা সংগ্ৰামী তেখেতসকল তেতিয়ালৈকে অৱক্ষিতই হৈ আছিলে তেতিয়ালৈকে সাক্ষাৎকাৰ লোৱা নাই গতিকে এইসকল মানুহক মই পোহৰলৈ আনিলোঁ মই বুলি ক'লে অৱশ্যে বেয়া শুনে তথাপি ক'লোঁ আৰু মই সাক্ষাৎকাৰ লৈছিলোঁ আৰু তাৰপিছতো মহদা গোসাঁই 2বাৰমান ৰেডিঅ'লৈ গৈছে আৰু তেখেতৰ বাবে এখন কিতাপো প্ৰকাশ হৈছিলে আৰু তেখেতৰ য'ত আমাৰ অলপ দূৰত 2 কিলোমিটাৰ দূৰত কমলাকুছি বুলি গাঁও এখন আছে তাতে তেখেতৰ আশ্ৰম আছিলে
আৰু সেই আশ্ৰমতেই য'ত তেখেতসকলে ৰেল এখন বগৰাইছিল তালৈ সেইফালে দিয়ে গৈছিল। এই কথাটো শুনিছোঁ মানে পানীখাইটিত য'ত ৰেলখন বগাই আছিলে পাণবাৰী পানীখাইটি নহয় পানীবাৰী নহয় পানীখাইটিৰ মাজত হয় নলগুলি সেই জেগাক সেই কথাটোক লৈ বোলে তেতিয়াৰ দিনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কিবা সেইটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টতো সেইটো প্ৰশ্ন হৈছিলে সংকটত দুৰ্বাৰ হৈছিলে কিবা এটা হৈছিলে হয় হয় সেইটো এটা বৰ ডাঙৰ মানে এখন মিলিটাৰী স্পেচিয়েল ট্ৰেইন গোটেই ট্ৰেইনখন মানে নষ্ট হৈ গৈছে আৰু বহু দিনলৈকে ৰেলৰ দবাবোৰ ইঞ্জিনটো মানে পিটনিৰ ওপৰত উঠি আছিল এতিয়া আৰু সেইটো নেদেখা হৈ গ'ল। আমি আৰু বহু কথা পাতিবলগীয়া আছে। সূৰ্যদাৰ কিতাপ আপোনাৰ কিমান লিখা হ'ল এতিয়ালৈকে? উজনি অসমৰ দেহ বিচাৰ গীত টোকাৰী গীত নামনি অসমৰ আমাৰ কামৰূপী লোকগীত লালিলাংটো হ'ল আমাৰ আচলতে ইয়াত কেঁচা বিহুগীত বুলি কয় আৰু তাত অশ্লীলতাৰ কথা আছে। সেই ক্ৰিয়াকাণ্ডবোৰ পথাৰত যদি কৰি দেখুওৱা হয় তেতিয়া পৃথিৱীখন সাৰুৱা হৈ উত্তেজিত হয় বুলি ভাবিছে। এসময়ত কিছুমান ঠাইত এনেকুৱা আছিল যে ৰজস্বলা হোৱা মহিলাক নি পেলাই পথাৰত খোজ কঢ়ায়।